আপোনালোকৰ কাৰোবাৰ খংটো বেছি নেকি? তেন্তে চিন্তা নকৰিব, এই কাহিনীটো শুনাৰ পাছত খং নিশ্চয় কমিব। আমি যদি শুদ্ধত থাকো তেতিয়াহ'লে কাকো খং কৰাৰ দৰকাৰ নাই, আৰু যদি কেতিয়াবা ভুল কৰো তেতিয়াও আনক খং কৰাৰ অধিকাৰ নাই। আহক আগবাঢ়ো কাহিনীৰ মাজলৈ। এই কাহিনীটো হ'ল চিকন্দৰ মহানৰ কাহিনী। চিকন্দৰ মহানৰ মানুহখিনিয়ে কয় যে চিকন্দৰ মহানে আমাৰ দুনিয়াখনৰ আধা সংখ্যক ৰাজ্য জয় কৰিছিল, কিন্তু আচলতে সেইটো নহয়, তেওঁ মাত্ৰ 15% ৰাজ্যহে জয় কৰিছিল। সেই চিকন্দৰ মহানে বিভিন্ন ৰাজ্য জয় কৰি আহি ভাৰতবৰ্ষত সোমালহি। ভাৰতবৰ্ষত সেই সময়ত পুৰু ৰজাই ৰাজত্ব কৰিছিল। পুৰু এজন প্ৰবল প্ৰতাপী ৰজা আছিল। চিকন্দৰ মহানে সেই কথাটো গম পাইছিল, সেয়ে পুৰুৰ লগত যুদ্ধ নকৰি পুৰুৰ লগত মিত্ৰতা স্থাপন কৰিছিল। চিকন্দ মহানৰ সৈন্যসকল আৰু চিকন্দ মহান যুদ্ধ কৰি কৰি ভাগৰি পৰিছিল, সেয়ে তেওঁলোকে নিজৰ ৰাজ্যলৈ যাবলৈ সাজু হ'ল। চিকন্দৰ মহানে ভাবিলে যে তেওঁ ৰাজ্যলৈ এজন বিদগ্ধ পণ্ডিত ভাৰতবৰ্ষৰ পৰা লৈ যাব, যাৰ পৰা নেকি তেওঁ ৰাজ্যৰ মানুহে বিভিন্ন ধৰণৰ জ্ঞান, বিভিন্ন ধৰণৰ শিক্ষা ল'ব পাৰিব। সেয়ে তেওঁ ভাৰতীয় এজনক সেই কথাষাৰ ক'লে। সেই ভাৰতীয়জনে ক'লে যে এজন বিদগ্ধ পণ্ডিত আছে, আপুনি তেওঁক লগ কৰি চাব পাৰে, কিন্তু এটা কথা, তেওঁক পতিয়ন নিয়াটো ইমান সহজ কথা নহয়। চিকন্দৰ মহানে তেতিয়া ক'লে, মই বিশ্বৰ অধিকাংশ ৰাজ্যই জয় কৰিছো, বহুতো ৰজাক মই বশ কৰিছো, সেই সাধাৰণ পণ্ডিতজনক মই বশ কৰিব নোৱাৰিমনে? এই বুলি কৈ তেওঁ সেই পণ্ডিতজনক ঘৰ পালেগৈ। সেই পণ্ডিতজনে নিজৰ জুপুৰিত তপস্যা কৰি আছিল উলংগ হৈ। সেই চিকন্দ মহানে বহু সময় ধৰি সেই পণ্ডিতজনৰ কাৰণে বাহিৰত ৰব লগা হ'ল। পণ্ডিতজন সেই জুপুৰিটোৰ পৰা যেতিয়া বাহিৰলৈ ওলাই আহিল, তেতিয়া চিকন্দৰ মহানৰ সৈন্যবিলাকে চিকন্দৰ মহান কি জয়, জয় চিকন্দৰ মহান কি জয়, এনেদৰে জয়ধ্বনি দিবলৈ ধৰিলে। সেই পণ্ডিতজনে মাথো হাঁহিলে। তাৰপিছত চিকন্দৰ মহানে পণ্ডিতজনৰ ওচৰলৈ গৈ ক'লে, মই আপোনাক মোৰ ৰাজ্যলৈ লৈ যাব বিচাৰিছো, আপুনি মোৰ লগত মোৰ ৰাজ্যলৈ যাব লাগিব। তেতিয়া সেই পণ্ডিতজনে ক'লে, মোৰ এই জুপুৰিটোৱেই মোৰ কাৰণে ভাল ঠাই, মই ইয়াৰ পৰা ক'তো নাযাওঁ। তেতিয়া চিকন্দ মহানে ক'লে, মই কোন হওঁ আপুনি জানেনে? মই গোটেই বিশ্বৰ আধা সংখ্যক ৰাজ্য জয় কৰিছো, বহুতো ৰজাক বশ কৰিছো, গতিকে আপুনি মোৰ লগত যাবই লাগিব। তেতিয়া সেই পণ্ডিতজনে ক'লে, আপুনি কোন হয়, আপুনি কি ৰাজ্য জয় কৰিছে, এইবিলাক কথা মোক কৈ লাভ নাই, মই মুঠতে আপোনাৰ লগত নাযাওঁ বুলি কৈছো, নাযাওঁ। এই কথা শুনাৰ লগে লগে চিকন্দৰ মহানৰ বহুত খং উঠিল। সেয়ে তেওঁ তৰোৱাল পাত উলিয়াই সেই পণ্ডিতজনৰ ডিঙিত ৰাখিলে আৰু ক'লে, আপুনি যাব নে মৃত্যুবৰণ কৰিব? তেতিয়া সেই পণ্ডিতজনে ক'লে, মোক আপুনি মাৰিলেও মাৰক, কিন্তু মই আপোনাৰ লগত কেতিয়াও নাযাওঁ। আপুনি মোৰ গোলামৰো গোলাম হয়। এনেকৈ কোৱাৰ পাছত চিকন্দৰ মহানে কিছু সময় থমকি ৰ'ল। তাৰপিছত তেওঁ সুধিলে, আপুনি মোক গোলামৰো গোলাম বুলি কিয় কৈছে? আজিলৈকে কিন্তু মোক এনেধৰণৰ বাক্যবান কোনেও প্ৰয়োগ কৰা নাই, আপুনি মোক এনেদৰে কোৱা কাৰণ কি? তেতিয়া সেই মহাপণ্ডিতজনে ক'লে, মোৰ গোলাম হ'ল মোৰ খংটো। মোৰ খংটোক মই ইচ্ছামতে দমাবও পাৰোঁ, লগাবও পাৰোঁ, কাৰণ সি মোৰ গোলাম হয়। কিন্তু আপুনি আপোনাৰ খংটোক আজিলৈকে জয় কৰিব পৰা নাই, গতিকে সেয়ে মই কৈছো যে আপুনি মোৰ গোলামৰো গোলাম। আপুনি যদি মোক আপোনাৰ ৰাজ্যলৈ মই যাব লগা কথাটো মৰমেৰে ক'লেহেঁতেন, সহজ ভাৱেৰে ক'লেহেঁতেন, তেতিয়াহ'লে বেলেগ কথা আছিল।
কিন্তু আপুনি বেলেগ এটা পদ্ধতি ললে, আপুনি আপোনাৰ খংটোক জয় কৰিব নোৱাৰিলে। গতিকে আপুনি মোৰ গোলামৰো গোলাম। তেতিয়া চিকন্দৰ মহানে তলমু কৰি তাৰ পৰা গুচি গ'ল। এটা সুন্দৰ কাহিনী। এই কাহিনীটোৱে আমাক ইয়াকে শিকায় যে আমি সদায় খংটোক নিজৰ আয়ত্তত ৰাখি চলিব জানিব লাগিব। খং বস্তুটো হ'ল আমাৰ ভিতৰৰ বস্তু। আমি যদি প্ৰকাশ কৰিব বিচাৰো তেতিয়া সেই খংটো বেলেগে দেখিব, আৰু যদি আমি প্ৰকাশ নকৰো তেতিয়া কোনেও নেদেখে। খংটোক আমি হজম কৰিব জানিব লাগিব। এষাৰি খঙৰ ভমকত কোৱাৰ কথাই আমাৰ বহুদিনীয়া সম্পৰ্ক শেষ কৰি দিব পাৰে, আমাৰ সম্পৰ্কৰ মাজত ভাঙোন আনি দিব পাৰে। সেয়ে আমি খং কৰি কাকো কথা ক'ব নালাগে। খংটোক আমি হজম কৰিব জানিব লাগিব, আৰু খং নামৰ গোলামটোক আমাৰ আয়ত্তলৈ আনিব লাগিব।